আপুনিও যদি মধ্যবিত্ত ঘৰৰ হয় তেনেহ'লে ইয়াত যিখিনি কথা আছে সেই কথাখিনি আপুনি ৰিলেট কৰিব পাৰিব। আপুনি বুজি পাব হয়তো আপোনাৰ লগতো কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা ঘটনা ঘটিছে। মোৰ এটা ফ্ৰেণ্ড আছে, সি মধ্যবিত্ত জীৱনৰ ওপৰত 2-এটা লাইন লিখিছে। সি মানে লিখা মেলা কৰে, সি বিচাৰিছে যাতে তাৰ লিখনি মানে 2-এটা লাইন মই ভিডিঅ' আকাৰে প্ৰকাশ কৰোঁ। কথাখিনি বহুত ইণ্টাৰেষ্টিং লিখিছে সি, মানে ময়ো যিহেতু মধ্যবিত্ত ঘৰৰ ল'ৰাই গতিকে ৰিলেট কৰিব পাৰিছোঁ। ষ্টাৰ্ট কৰিছোঁ। সিদিনা মই মোৰ সপোনৰ বাইকখন কিনিলোঁ। যেতিয়া ৰাস্তাইদি বাইকখন চলাই আহিছিলোঁ সকলোৱে সুধিছিল, ঐ নতুনকৈ কিনিলি নেকি? কিমান ল'লে? এবাৰ চলাই চাব দেচোন। তই বহুত কষ্টৰে এখন বাইক কিনিছ দেই, ভাল লাগিল আৰু তোলৈ শুভেচ্ছা থাকিল। পাৰ্টি কেতিয়া দিবি ক? বহুতে বহুত শুভেচ্ছা দি আছিল, কিন্তু তেনেতে মই টোপনিৰ পৰা সাৰ পাই গ'লোঁ আৰু লগে লগে মই উপলব্ধি কৰিলোঁ যে কিছুমান বস্তু মোৰ নিচিনা মানুহৰ কাৰণে সপোনহে মাত্ৰ, কাৰণ মই মধ্যবিত্ত। দিনৰ দিনটো কাম কৰি যেতিয়া হোটেলত কিবা এটা খাব যাওঁ মোৰো চকু পৰে সেই চিকেন ফ্ৰাই, চিকেন ৰোল, ড্ৰামষ্টিক, পোলাও আৰু বিৰিয়ানী প্লেটবোৰত। কিন্তু মানি বেগত থকা পইচাকেইটাৰ কথা ভাবি সেইবোৰ আওকাণ কৰি কাষৰ হোটেলখনত গৈ কওঁ যে দাদা পৰঠা হ'ব নেকি? মোৰো খাব মন যায় সেই বিৰিয়ানী পোলাওবোৰ, কিন্তু কি কৰিম কাৰণ মই মধ্যবিত্ত। যেতিয়া কাপোৰ কিনিব যাওঁ দোকানীজনে কয় যে দাদা এইটো চাৰ্ট লওক, ছফ্ট, স্মুথ এণ্ড ব্ৰেণ্ডেড কোম্পানী। লৈ লওক দাদা, আপোনাক ধুনীয়া লাগিব এই চাৰ্টটো পিন্ধিলে। চাৰ্টটো মোৰ পচন্দ হৈছে, পিন্ধিলে হয়তো মোক ভাল লাগিব, সেইটো কথা মই জানো। তথাপিও মই দোকানীজনক কওঁ যে দাদা এটা 200 বা 300 টকীয়া চাৰ্ট উলিয়াই দিয়ক। মই কাপোৰৰ কোৱালিটি আৰু ব্ৰেণ্ড চাই নিপিন্ধোঁ, বৰঞ্চ তাৰ মূল্য চাইহে পিন্ধোঁ, কাৰণ মই মধ্যবিত্ত। মোৰ জীৱনটো অলপ সুকীয়া। বাৰিষাৰ প্ৰথম দিন আছিল, মই আছিলোঁ কলেজত ফ্ৰেণ্ডছৰ সৈতে। তেনেকুৱাতে সেই বছৰৰ প্ৰথম বৰষুণজাক আহিছিল আৰু বহুত জোৰেৰে আহিছিল। জীৱ জন্তু, চৰাই চিৰিকটি সকলো আনন্দত আত্মহাৰা হৈ গৈছিল। মোৰ লগৰবোৰেও ইজনে সিজনৰ গালৈ পানী ছটিয়াই ধেমালি কৰিছিল আৰু লগতে কেইজনমানে ৰিলছ বনাইছিল, হোৱাটছআপত ষ্টেটাছ দিছিল। কিন্তু মই এঠাইত ৰৈ চিন্তিত হৈ আছিলোঁ। চিন্তা এটাই যে মোৰ ঘৰত চাগে টিঙৰ ফুটাৰে পানী পৰি কিতাপ আৰু কাপোৰবোৰ তিতি গ'ল। মাইজনীয়ে চাগে অকলে অকলে ক'ৰবাত চৰিয়া পাতিছে, ক'ৰবাত বাল্টি পাতিছে। মুঠতে চেষ্টা এটাই চলাইছে যে নিজৰ পুতেক জীয়েকৰ কিতাপকেইখন যাতে নিতিতে। বাৰিষাৰ সেই প্ৰথম বৰষুণজাক সকলোৰে কাৰণে একেই নহয়। বাৰিষাৰ সেই প্ৰথম বৰষুণজাকে মোক সুখ দিব নোৱাৰে, কাৰণ মই মধ্যবিত্ত। একেবাৰে শেষত সি লিখিছে, আবেলি পৰত এটা ধুনীয়া শান্তিময় পৰিৱেশত মই লগৰকেইটাৰ সৈতে বহি কথা পাতি আছিলোঁ। তাৰে এজনে ক'লে যে সি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি MBA কৰিব গুৱাহাটীত, আৰু এজনে ক'লে যে সি MBA নকৰে, UPSC অথবা APSC এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে সি কোচিং কৰিব আৰু তাৰ কাৰণে অসমৰ বাহিৰত যাব। আৰু অন্য এজনে ক'লে যে সি গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰিব আৰু হোষ্টেল লাইফটো এনজয় কৰিব। মোকো সুধিলে সিহঁতে, আৰু মই ক'লোঁ যে মোৰ আৰু পঢ়াৰ মন নাই, মই এইবাৰ পঢ়া বাদ দিম। কিন্তু সত্যটো সেইটো নাছিলে যিটো মই সিহঁতৰ আগত প্ৰকাশ কৰিছিলোঁ। সত্যটো এইটো যিটো মই সিহঁতৰ পৰা লুকুৱাই ৰাখিছিলোঁ, যে মোৰো মন যায় বাহিৰত পঢ়িব যাব, মোৰো মন যায় হোষ্টেল লাইফ এনজয় কৰিব, কিন্তু নোৱাৰোঁ কাৰণ প্ৰতি ক্ষণতে মনত পৰে টকাবিহীন ঘৰখনলৈ, প্ৰতি ক্ষণতে মনত পৰে মা দেউতাৰ ৰংবিহীন মুখকেইখনলৈ। যেতিয়া এফালে দায়িত্ব আৰু আনফালে সপোন আৰু জীৱনৰ ৰং ধেমালিবোৰ থাকে, তাত দায়িত্ব জিকি যায়। লগে লগে যেন সপোন আৰু ৰং ধেমালিবোৰৰ মৃত্যু হয়, কাৰণ মই মধ্যবিত্ত। আপুনি যদি মধ্যবিত্ত ঘৰৰে সন্তান হয় তেনেহ'লে কথাখিনিৰ লগত চাগে নিশ্চয় ৰিলেট কৰিব পাৰিছে। একচুৱেলি কথাখিনি যেতিয়া মই ফাৰ্ষ্ট টাইম পঢ়িছিলোঁ মোৰ চাগে কিবা হৈ গৈছিলে, মানে মোৰ যিহেতু মধ্যবিত্ত ঘৰৰে ল'ৰা হয়, ইয়াত যিখিনি লিখা আছে সেই গোটেইখিনিৰ লগত মই ৰিলেট কৰিব পাৰিছোঁ। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে, ইমানখিনি ভেলু দিয়াৰ কাৰণে থেংক ইউ ভেৰি মাছ।